হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখুৱাম মোৰ নিজৰ বাগানটো কেনেদৰে শুকান হৈ গৈছে বৰষুণ নোপোৱাৰ কাৰণে। এই সময়ত বৰষুণ একেবাৰে নাই আৰু এই বছৰ 2020ত অলপ বেছিয়ে খৰাং হৈ গৈছে। মানে গছটো চাহ গছ কাটিবলগীয়া হৈ আছে, কিছুমানত ওলাইছে কিছুমান ওলোৱা নাই, এয়াহে কাটিবলগীয়া হৈ গৈছে। আপোনালোকে চাই থাকক, মই দেখুৱাম কেনেকৈ পাতবোৰ সৰাই দিলে গছডাল মৰি নাযায়। এই চাহ গছৰ এটা লক্ষণ এয়ে, যেতিয়া পাতবোৰ ওপৰত শুকান হৈ যায় তেতিয়া সেই পাতবোৰ মাটিত যদি সৰাই পেলাই দিয়ে তেতিয়াহ'লে গছডাল বাচি যায়, বাচি যোৱাৰ সম্ভাৱনা থাকি যায়। এয়েহে মই আজি সেই কাম কৰালোঁ, এজন লেবাৰ এংগেজ কৰি পেলাই। আহক চাই থাকোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ বাগানত এয়া লেবাৰ লগাইছোঁ, যিহেতু মোৰ চাহ গছ একেবাৰে শুকাবলৈ ধৰিছে বৰষুণৰ অভাৱত। এই বছৰ 2020ত বেছিয়ে অভাৱ হৈ গৈছে বৰষুণৰ। যিহেতু চাই আছে আপুনি, এয়া মোৰ চাহ গছ যেনেকৈ শুকাই গৈছে, পাতবোৰ সৰাই দিবলৈ মই এজন দাদা বা হাজিৰা হিচাপে মই মাতিছোঁ। তেওঁ এইবিলাক পাত সৰাই আছে, যিহেতু গাছ শুকাবলৈ ধৰিছে একদম মানে মৰো অৱস্থাত। মানে চাহ গছৰ এটা স্বভাৱ আছে কি, যিটো চাহ গছটো শুকান যিটো হৈ যায় তেতিয়া পাতবোৰ সৰাই দিলে এই গাছটো নমৰে বা মৰাৰ সম্ভৱ নাথাকে আৰু চান্স নাথাকে। সেয়ে পাতবোৰ গুচাই দিয়া হৈছে। মানে পোখা দিছিলে, কিন্তু বৰষুণ যদি এজাক পাতে ভাল হ'লেহেঁতেন। ইয়াতে মোৰ এডাল গছ এজোপা মৰিয়ে গ'ল এনেকৈ খৰাঙৰ কাৰণে। সেয়া চাই লওক কিদৰে শুকাই গৈছে, একেবাৰে বেয়া লগা হৈ গৈছে। এনেকুৱাকৈ মৰি গৈ থাকে বছৰে, শুকানৰ কাৰণে। বৰষুণ নাই, পানীৰ অভাৱ। কিছুমান ভালে আছে, কিছুমান একেবাৰে অৱস্থা বেয়া হৈ গৈছে। এনেকুৱাতে বহুত মৰি মানে খালী হৈ যায় গাছটো, বছৰে এডাল দুডালকৈ মৰিয়ে থাকে। এইবিলাকো অলপ ঠিকে আছে, কিছুমান পাত ওলাইয়ে আছে, কিছুমানে দুৰ্বল হৈ গৈছে, পাত নোলায়। এইবিলাক পাত ওলোৱা নাই, এতিয়া বৰ্তমান এটা ওলাই আছে কিছুমান। আৰু ইয়াতে বেমাৰো লাগি আছে, মানে স্প্ৰে কৰিব পৰা নাই, গৰমৰ অভাৱ, গৰম বেছি, ৰ'দ বেছি দি আছে, সেইকাৰণে স্প্ৰে কৰা নাই মই। ইয়াতে হেলোপেটিক্স বুলি এটা বেমাৰ লাগিছে, এইটো পাত যিটো ক'লা ক'লা দেখিছে আপোনালোকে, সেইটো হ'ল হেলোপেটিক্স বেমাৰ। এইটো এটা পোকে ইয়াকে ৰসবোৰ চুহি এনেকৈ মানে কৰি দিয়ে। মই সেইটো স্প্ৰে কৰিব পৰা নাই, মই নেক্সট টাইম পালে মই স্প্ৰে কৰিম নেক্সট উইকত। যেতিয়াতো পাত ছিঙিবও পৰা হোৱা নাই, যিটো কৰোণাৰ যিটো আতংক হৈ আছে, সেইকাৰণে সকলোবোৰ কাম কাজ বন্ধ হৈ গৈছে আমাৰো। এই বাগানবোৰ ছিঙিবলগীয়া আছিল পাতবোৰ।